हेलो फ्रेंड्स मोर चेनेल अन्य এটা ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু সদায় ভালে থকাটোৱে বিচাৰোঁ। আজি মানে মই এতিয়া ওলাই আছোঁ কম্পিউটাৰ ক্লাছলৈ যাবলৈ। মা গৈছে কণ্ট্ৰলৰ চাউল আনিবলৈ, তাৰপিছত ভণ্টি গৈছে তাই মানে আজি পৰীক্ষাৰ ৰিজাল্ট দিব। আপোনালোকক জনাম তাই ৰিজাল্টৰ কথা। তাৰপিছত মাও চাউল আনি লওক, তাৰ পাছতে মই কম্পিউটাৰ ক্লাছলৈ যাম। তাহলে আজি ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু দিনটো কি কৰোঁ আপোনালোকক দেখাম বাৰু। আৰু ময়ো এতিয়া সম্পূৰ্ণকৈ ওলাই অহা নাই, মোৰ ওচৰত ফণিওৱাই নাই। অকল এনে মুখখনহে অলপ হেৰি কৰি থৈছোঁ, তেওঁ মোৰতো ফণিয়াম আৰু তাক ক্লাছলৈ যাম। মা অহাৰ পিছতেই মই যাম। তাত আজি ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আপোনালোকক এষাৰ কথা কওঁ, সকলোৱে মোক প্লিজ আগবাঢ়ি যোৱাত সহায় কৰক। মানে কি ক'ম আৰু, কোনোবাই ছাবস্ক্ৰাইব কৰি দিব, তাৰপিছত আকৌ আনছাবস্ক্ৰাইব মাৰিব, তেনেকৈ বেয়া লাগে ন। আৰু মোক যোনে ছাবস্ক্ৰাইব কৰে ময়ো বেক কৰোঁ, তাৰ পাছতো আকৌ আনছাবস্ক্ৰাইব মাৰি থৈ দিয়ে, এনেকৈ বেয়া লাগে। মোৰ ছাবস্ক্ৰাইব নাই বাৰু, তথাপিও মানে এনেকৈ অকণমান এটা বাঢ়িলেই মনটো ভাল লাগে ন, তাৰ পাছতো আকৌ আনছাবস্ক্ৰাইব মাৰি থৈ দিয়ে। তাহলে প্লিজ তেনেকুৱা কাম নকৰিব। যদি মন নাযায় তেতিয়া একেবাৰে নকৰিব। এনেই অকণমান দেৰি মনটো ভাল লগাই আকৌ অকণমান দেৰি মনটো বেয়া লগাই সেইটো কাম নকৰিব। আৰু মানে যদি আপোনালোকে মোৰ ভিডিঅ' চাই বেয়া পাইছে তেতিয়াহ'লে একেবাৰে আনছাবস্ক্ৰাইব নকৰিবই, মানে ছাবস্ক্ৰাইব নকৰিবই, আকৌ আনছাবস্ক্ৰাইব মাৰিবলৈ থৈ নিদিব। আৰু সেইটোৱে আৰু মানে দুখ লাগে এনেকৈ আনছাবস্ক্ৰাইব মাৰি থাকিলে মানে। আৰু মোৰো বেছি ছাবস্ক্ৰাইবাৰ নাই, আপোনালোকে দেখিছেই মোৰ একাউণ্টটো। আপোনালোকে প্লিজ মোক আগবাঢ়ি যোৱাত সহায় কৰক। কিন্তু এনেকৈ যাতে নহয় আৰু, এনেকৈ ছাবস্ক্ৰাইব কৰি আকৌ অকণমান দেৰি পিছতে আনছাবস্ক্ৰাইব কৰি দিম, তেনেকৈ মনটো বেয়া লাগে। মোৰ এতিয়া ছাবস্ক্ৰাইবাৰ নাই, এটা বাঢ়িলেও মোৰ কাৰণে বহুত, সেইকাৰণে মানে কি ক'ম আৰু, তেনেকৈ আপোনাক কৈ থৈছোঁ, বেয়া নাপাব কোৱাৰ কাৰণে। প্লিজ আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰক। বতৰটো আজি চাওকচোন কেনেকুৱা কৰি আছে, একদম ক'লা মূলা কৰি আছে। আকৌ বৰষুণে আহিব চাগে, ক্লাছলৈ যোৱা হয়নে নহয় নাজানো আৰু। এয়া মায়ে মানে চাউল তাউল আনি ভাল লাগিছে আৰু মই ওলাওঁগৈ কম্পিউটাৰ ক্লাছৰ কাৰণে। তেলে ভিডিঅ'টো চাই থাকক ভালকৈ। আৰু মই কম্পিউটাৰ ক্লাছ আহি পালোহি, কিন্তু একদম আজি পূৰা ভৰ্তি হৈ আছে। আৰু মই যিটো বহিছোঁ সেইটো চাৰ্জ নাই, অকণমান দেৰি ৰৈ দিব কৈছে, সেইকাৰণে ৰৈ দিছোঁ। আৰু এতিয়া ক্লাছৰ পৰা আহি মানে আজি ভণ্টি বেজি আছে, সেইটো কাৰণে মই তাইক বেজি দিয়াবলৈকে যাবলৈ লৈছোঁ। আৰু তাইৰ ৰিজাল্টৰ কথাটো কৈ দিছোঁ, তাইৰ ৰিজাল্ট A গ্ৰেড পাইছে, ভালেই ৰিজাল্ট কৰিছে বাৰু। তেতিয়াহ'লে তাই আৰু সদায় আশীৰ্বাদ কৰি যাব, সদায় আগবাঢ়ি যোৱাত। আৰু এতিয়া আমি গৈ আছোঁ, ৰাস্তাটো ইমান বেয়া, তথাপিও অলপ ভিডিঅ' কৰি দেখাই দিছোঁ আৰু আপোনালোকক। আৰু ইয়াতে মানে বেজি দিব ভণ্টিভাগৰ। এইখন হৈছে ভণ্টি পঢ়া স্কুল, আগতে মানে এইখনতে পঢ়িছিলে ক্লাছ 5লৈকে। তাইও এতিয়া ভিডিঅ' কৰি লৈ গৈছে নিজৰ স্কুলখন। চবৰে মন যাব ন নিজৰ স্কুলখনৰ স্মৃতি ৰাখিবলৈ, সেইটো কাৰণে তাইও এনেকৈ ভিডিঅ' কৰি থৈ দিছে। তাৰপিছতে ভাবিলোঁ স্কুলখন চাই লওঁ, তাৰ পাছতহে মানে বেজি দিয়া জেগাডোখৰলৈ যাম। আৰু তেতিয়াহ'লে ব'লকচোন চাই লওঁগৈ স্কুলখন। কি ভণ্টিক দিয়গে আকৌ, যাওঁ ভণ্টি লাগে কেলে। আৰু সৰিভাগ হৈছে আহোমসকলৰ বৰনামঘৰ, মানে মাহঁতে কৈছে। আৰু অকণমান আপোনালোকক জুম কৰি দেখাই দিছোঁ আহোমসকলৰ বৰনামঘৰ ভাগ। আৰু গৰু চৰি আছে ইমান ধুনীয়াকৈ। তাৰপিছত তাৰ পাছতে নহ'লে এনেকৈ ফেক্টৰী এটা আছে বিস্কুট চিস্কুট বনোৱা। আৰু মানে স্কুল চাৰিওটো দেখাই দিছোঁ আৰু অকণমান। ভণ্টিক বেজি দিয়াবলৈ আহিছিলোঁ, কিন্তু বেজি নহ'ব ন, বয়স হোৱা নাই। কিমানৰ পৰা ল'ব লাগিব এতিয়া? 14 বছৰ পৰা 10 বছৰ পৰা
হেৰি 10 বছৰ বা হেৰি 17 বছৰ হ'ল। বয়স হোৱা নাইগে। অহা বছৰকে হ'বগে চাগে।